খবৰ সকলোৰে পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দেওবাৰ সময় হৈছে দুপৰীয়া 1 বাজিব হৈছে আৰু মই বনাব লৈছো এতিয়া গাহৰি মাংস মানে বনাবলৈ যাম আৰু পাকঘৰলৈ তেলকে যোৱাই নাই দেওবাৰ দিনটোত বাৰু কাৰ ঘৰত গাহৰি মাংস চলে জনাবচোন মানে দেওবাৰ দিনটো বাকি যি বাৰতে খালেও নাখালেও মানে দেওবাৰ দিনাখন মানে গাহৰি মাংস আনি দুপৰীয়া সাজটো খাই ভাল লাগে নহয় জানো গতিকে আজি দেওবাৰে ময়ো সেই গাহৰি মাংস বনাও বুলি ভাবিছো তাকে ভাবিছো যে বনাব লৈছো যেতিয়া আপোনালোককো অকনমান দেখুৱাও কেনেকৈ বনাইছো একদম সিম্পল কে বনাম তথাপিতো মানে ভাবিছো দেখুৱাও আৰু আপোনালোকক এতিয়া বলক যাওঁ পাকঘৰলৈ কেৰাহীত অলপ পানী দি মাংসখিনি উতলাই লৈছো তাতে অলপমান নিমখ দি দিছো এয়া কাটি লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ দুটা বিলাহী দুটা আলু আৰু এফালে আদা নহৰু পেষ্ট কৰি লৈছো এতিয়া তেলত পিয়াজ দি ভাজিছো পিয়াজখিনি দিয়াৰ আগতে কেইটামান গোটা জিৰা দি দিছো মানে ক্লিপটো কেনেকৈ জানো ডিলিট হৈ গ'ল হেডখৰ দেখাবই নোৱাৰিলো হেহে হালধি দি দিছো এতিয়া ইয়াত কাটি থোৱা পিয়াজ বিলাহী কেইটামান দি দিছো এতিয়া ইয়াত মাংসখিনি দি দিছো সোৱাদ অনুসাৰে নিমখ দি দিছো এতিয়া ইয়াত আলু দি দিছো আৰু পেষ্ট কৰি থৈ দিয়া আদা নহৰুখিনি দি দিছো অলপমান জালুকৰ গুৰি দি দিছো এতিয়া ইয়াত থৈ দিয়া বিলাহীখিনি দি দিছো এয়া চাওক মাংসখিনিৰ পৰা তেল ওলাই আহিছে আৰু কালাৰটো এতিয়া উঠিছে আৰু অকণমান ইয়াত পানী ছটিয়াই দিম এনেই বেছিকৈ পানী নিদিওঁ অকণমান পানী ছটিয়াই দিম তাৰপিছত হৈ যাব আৰু এতিয়া ইয়াত কাটি থোৱা কেঁচা জলকীয়া দি দিছো কেঁচা জলকীয়াটো এনেকে হেখত দিলে মানে জ্বলাটো ওলাই আৰু খাবলৈও ভাল লাগে সেইকাৰণে হেখতে দিছো মই এতিয়া অকমান দেৰি এনেদৰে উতলিবলৈ দিম এয়া মাংস প্ৰায় হৈ গৈছে দেখিবলৈ কেনেকুৱা লাগিছে বাৰু জনাব দেই হেল্ল' গাইজ এতিয়া ৰাতি 8:30 হৈছে আৰু মই এতিয়া মাছ ফ্ৰাই কৰি আছো ভাবিছো আজি বগা সৰিয়হৰ লগত মাছৰ আঞ্জা বনাও সেয়েহে মাক ক'লো ময়ে ভাত বনাও এয়া মই এতিয়া মাছ ফ্ৰাই কৰি আছো
সময় হৈছে ৰাতিপুৱা 10 আৰু ময়ো চাহ ৰুটি খাই আজৰি হৈ আহিলোগে কালি ভিডিঅ'টো শেষ কৰাই নহ'ল সেয়েহে আজি ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ আৰু লগতে আপোনালোকক এটা ছালৰ যতনৰ এটা ঘৰুৱা দিহা এটা কম বুলি ভাবিছোঁ কম মানে কি কৰি দেখুৱাম বুলি ভাবিছোঁ কিছুমান মানুহৰ আচলতে ছাল বহুত ড্ৰাই হয় নহলে বা মানে বহুত সেনসিটিভ হয় এইবোৰ মানুহে সাবুন ঘঁহিব নোৱাৰে ফেস ওয়াশ ঘঁহিব নোৱাৰে যেনে ময়ো নোৱাৰো সাবুন ফেস ওয়াশ ঘঁহিব নোৱাৰো মানে ছালখন খুব ড্ৰাই হেহে মানে ঘৰুৱাভাৱে এটা উপকৰণ যেটো ঘঁহিলে তাৰ মানে ছালৰ হে ড্ৰাইনেছটো কমে আৰু ছালখনো বহুত মানে সাফা হৈ যায় সতেজ হৈ পৰে গতিকে আপোনালোককো মই হেতু দেখুৱাও বুলি ভাবিছো তেন্তে বলক এতিয়া দেখুৱাওগে এচামুচ পিঠাগুৰি এয়া অকমান হালধি গুৰি লৈছো এয়া ঘৰৰ হালধি গুৰি কৰি থোৱা হৈছে এয়া গাখীৰ এচামুচ লৈছো এচামুচতকৈ আৰু অকমান বেছি দিব লাগিব এয়া অকনমান মৌজুল লৈছো এয়া ঘৰুৱা পিওৰ মৌজুলটো হলে বেছি ভাল মোৰ ওচৰত নাই হেকাৰণে কিনাৰ মৌজুলটোৱে লৈছো এতিয়া এই গুটেকেটা মিশ্ৰণ মিক্স কৰিব লাগিব এতিয়া এই মিশ্ৰণটো মুখত লগাই দিম শুকাবলৈ দিম শুকুৱাৰ অকনমান শুকুৱাৰ পিছত বেছি শুকাবলৈ দিব নালাগে অকনমান শুকালে মানে তাত অকনমান পানী লগাই এনেকে ঘঁহি দিব লাগে ঘঁহি পিনি মুখখন ধুই দিব লাগে স্ক্ৰাবৰ নিচিনাও কাম কৰে আৰু মুখখন সাফাও কৰে এতিয়া মুখখন ধুই আহিলোগে মই হসাই বহুত পৰিষ্কাৰ লাগে এনেকে কৰিলে মুখখন আৰু মুখখনৰ ড্ৰাইনেছটো কমে আৰু বহুত পৰিষ্কাৰ হৈ পৰে এতিয়া মুখখন ধোৱাৰ পিছত অকনমান ক্ৰীম লগাই দিম মুখৰ কিবা এটা কৰিলে সদায় ডিঙিলৈকেও কৰিব লাগে তেতিয়া মুখখন আৰু ডিঙিটোৱে প্ৰথম ওলাই থাকে গতিকে মুখখনৰ লগতে ডিঙিটো সমানে উজ্জ্বল হৈ পৰে তেতিয়া এয়া আছিল মোৰ ঘৰুৱা দিহাটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে কৰি চাব পাৰে আপোনালোকৰ স্কিনতো কৰি চাব পাৰে কেনেকুৱা লাগে বাকি যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে প্লিজ কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ তেন্তে আহো বাই বাই